ৰীমা এগৰাকী সুসংস্কাৰী শিক্ষিত আৰু মৰম লগা বোৱাৰী। কিছু বছৰ আগতে তেখেতৰ বিয়া শৰ্মা পৰিয়ালত হৈছিল। ৰীমা আৰু তেখেতৰ স্বামী অজয়ৰ জীৱন সুখ শান্তিত গৈ আছিল। শাহু মীনা দেৱী আৰম্ভণিতে অলপ কঠোৰ স্বভাৱৰ আছিল, কিন্তু সময়ৰ লগে লগে তেখেতে ৰীমাক নিজৰ ছোৱালী হিচাপে মানি লৈছিল। এদিন ৰীমাই হাঁহি হাঁহি সকলোকে ক'লে, মই গৰ্ভৱতী। ঘৰত উৎসৱৰ পৰিৱেশ সৃষ্টি হ'ল। সকলোৱে আনন্দ উৎসৱ পালন কৰিলে, কিন্তু মীনা দেৱীৰ মুখ গম্ভীৰ হৈ আছিল। ৰীমাৰ মনত প্ৰশ্ন উঠিল, শাহুমা সুখী নহয় নেকি? পিছদিনা ৰীমাই সাহস কৰি সুধিলে, মা আপুনি কিবা অসন্তুষ্ট নেকি? মই কিবা ভুল কৰিছোঁ নেকি? মীনা দেৱীৰ চকু পানী আহিল। তেখেতে ৰীমাৰ হাতত ধৰি ক'লে, বেটি মই বহুত সুখী, কিন্তু ভিতৰি অলপ ভয় লাগিছে। যেতিয়া মই গৰ্ভৱতী আছিলোঁ তেতিয়া কোনোৱেই মোৰ যতন লোৱা নাছিল। মই অকলশৰীয়া আছিলোঁ। মই নোখোজোঁ তুমিও সেইবোৰ ভোগা। মই মাথো ভাবি আছিলোঁ কিদৰে তোমাৰ যতন ল'ম। ৰীমাৰ চকু পানী আহিল। তাই মীনা দেৱীক আঁকোৱালি ধৰিলে। মা এতিয়া মই একেবাৰে অকলশৰীয়া নহয়, মোৰ লগত আপুনি আছে। তেতিয়াৰ পৰাই মীনা দেৱীয়ে ৰীমাৰ খোৱা বোৱা ঔষধ পত্ৰলৈকে সকলোবোৰ যতন ল'বলৈ ধৰিলে। তেখেতে ৰীমাক সেই মৰম দিবলৈ ধৰিলে যিটো তেখেতে নিজে কোনোদিনে পোৱা নাছিল। গৰ্ভাৱস্থাৰ 9 মাহ উৎসৱৰ দৰে পাৰ হ'ল। শাহু আৰু বোৱাৰীৰ বন্ধন এনেকুৱা গভীৰ হ'ল যে সকলোৱে লোকে তেওঁলোকৰ প্ৰশংসা কৰিবলৈ ধৰিলে। অন্ততঃ ৰীমাই এটা সুস্বাস্থ্যৱান শিশু জন্ম দিলে। মীনা দেৱীৰ চকুত আনন্দৰ চকুপানী আছিল। তেখেতে কেঁচুৱাটো কোলাত লৈ ক'লে, মা হোৱাটো যিমান বিশেষ তাতকৈও বেছি সুন্দৰ হ'ল বোৱাৰীৰ শাহু হৈ মা হ'ব পৰাটো। ভিডিঅ'টোৰ পৰা এই শিশু যে শাহু বোৱাৰীৰ সম্পৰ্ক যদি বুজাবুজি আৰু মৰমেৰে চলোৱা হয়, তেন্তে সেইটো মাক জীয়েকৰ সম্পৰ্কতকৈও অধিক শক্তিশালী হ'ব পাৰে। ভিডিঅ'টো কেনে পালে প্লিজ কমেণ্ট কৰিব জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ গল্প পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।